সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। আজি মই আহিছোঁ দেৱগ্ৰাম ফ্লাৱাৰ নাৰ্চাৰী, অৰ্থাৎ আমাৰ দেৰগাঁৱৰ এখন অতিকৈ পুৰণি আৰু লেখত ল'বলগীয়া নাৰ্চাৰী। আৰু বিশেষকৈ এই ছিজন ফ্লাৱাৰৰ সময়ত, এতিয়া হৈছে ছিজন ফ্লাৱাৰৰ সময়, আৰু এই ছিজন ফ্লাৱাৰৰ সময়তে মোৰ নাৰ্চাৰীলৈ খুবকৈ মনত পৰে, কিয়নো মই ছিজন ফ্লাৱাৰ খুব বেছি ভাল পাওঁ। আৰু এয়া আমি আহিছোঁ, মোৰ লগত মোৰ বাইদেউ তিনিগৰাকীও আহিছে। গতিকে আপোনালোকক আজি মই ইয়ালৈ অহাৰ লগতে মই দেখাম নাৰ্চাৰীখন অলপ। এয়া হৈছে মৃদুল ফুকন দাদা, এই দেৱগ্ৰাম ফ্লাৱাৰ নাৰ্চাৰীৰ স্বত্বাধিকাৰী। তেখেতৰ একক প্ৰচেষ্টাত, তেখেতৰ পৰিয়াল আৰু তেখেতৰ একক প্ৰচেষ্টাত নাৰ্চাৰীখনে আজি 25 বছৰীয়া কষ্টৰ মূৰত এনেকুৱা এটা ৰূপ লৈছেগৈ। এতিয়া এখন খুব ডাঙৰ নাৰ্চাৰীলৈ পৰিৱৰ্তন হ'ল। প্ৰথমতে তেওঁলোকে চাহ গছৰ পুলি ইয়াত বনোৱা মোৰ মনত আছে। তাৰমানে মই যিমান দূৰ মোৰ মনত পৰিছে, ইছলাম নগৰেদি সোমাই যাব লাগে। দেৰগাঁও যিটো গেলাবিল ৰাস্তা আছে, সেইফালেদি গৈ গেলাবিল ইছলাম নগৰৰ মাজেদি সোমাই গ'লেই আপোনালোকে এইখন নাৰ্চাৰীখন পাব। ইফালে প্ৰায় 12 বিঘা মাটিত তেওঁৰ বাৰীখনৰ লগত নাৰ্চাৰীখন পূৰা সংলগ্ন হৈ আছে। আৰু ইফালে তেওঁ বাৰীয়ে এটা কোণে চুইছে চকিয়াল গাঁও, এটা কোণে চুইছে ভৱানীপুৰ লগ লাগি আছে। আৰু তেওঁ নাৰ্চাৰীখনত আচলতে বহুত বস্তু এতিয়া বৰ্তমান সময়ত আছে। বিভিন্ন ধৰণৰ ফুল, ফল মূল, বিভিন্ন উন্নত জাতৰ আম, বগৰী, লিচু, পনিয়ল, কমলা, নাৰিকলকে ধৰি বিভিন্ন সুগন্ধি মছলা যেনে লং, ইলাচি, জ্যেষ্ঠ মধুকে ধৰি ঔষধি গুণযুক্ত বিভিন্ন গছৰ পুলিও আপোনালোকে পাব। আৰু ইনড'ৰ প্লেণ্টছো বহুত আছে। সজাবলৈ হ'লে আপোনালোকে ইয়ালৈ আহিলে আপোনালোকে নিজৰ মনৰ পচন্দত উচিত মূল্যত আপোনালোকে লৈ যাব পাৰিব। খুব ভাল লাগিলে দেখি। আচলতে গোটেইবোৰ লৈ যাওঁ যেনে লাগিছে, কিন্তু ইমানখিনি লৈ যোৱা সম্ভৱ নহয়, কাৰণ ফুল নিলে বা ফুল ৰুলে প্ৰতিপালন কৰিব পাৰিব লাগিছিল। আৰু দাদাই আপোনালোকক শিকাই দিব বা ভালকৈ জানিব পাৰিব কেনেকৈ ফুল পুলি কেনেকৈ ৰুব লাগে, কিন্তু সাৰ প্ৰয়োগ কৰিব লাগে। আৰু দাদাৰ ওচৰত সাৰো পাব, আৰু বিভিন্ন ধৰণৰ ৰঙীন ফ্লাৱাৰ পট, হেঙিং ফ্লাৱাৰ পট বা বিভিন্ন ধৰণৰ পটো ইয়াত সুলভ মূল্যত আপোনালোকে পাব। মৃদুল ফুকন দাদা হৈছে নীলমণি ফুকনৰ ডাঙৰ ভতিজা। দেৰগাঁও চাৰিআলিদি চিকাৰীঘাট ৰাস্তাত আহিলেই আপোনালোকে এই নাৰ্চাৰীখন বিচাৰি পাব। বিভিন্ন প্ৰজাতিৰ কল, বাঁহগছ, কুঁহিয়া, তামোল পাণৰ পুলি, জালুকৰ পুলিৰ লগতে শুকান জালুক, অৰ্থাৎ মছলা হিচাপে খোৱা জালুকো আপোনালোকে ইয়াত পাব। সকলোকে পুনৰবাৰ ধন্যবাদ জনাই আজিলৈ ভিডিঅ'টো মই সামৰোঁ। আপোনালোকে মোক জনাবলৈ নাপাহৰিব নাৰ্চাৰীখন কেনেকুৱা পালে, আৰু কেতিয়াবা আপোনালোকে সময় পালে ইয়ালৈ আহিব। তেনেহ'লে বাই বাই।